হেল্ল' এণ্ড নমস্তে বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি মোৰ জীৱনত ঘটি যোৱা কিছুমান ঘটনা আপোনালোকৰ আগত ব্যক্ত কৰিম বুলি ওলাইছোঁ। ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। এয়া আমি সকলোবোৰ ৰেডি ডিনাৰ কৰিবলৈ যাবলৈ। এয়া ফটোটো হৈছে মোৰ বান্ধৱীৰ ৰুম চন্দনাৰ কোৱাৰ্টাৰৰ, আৰু আমি গৈ ওলালোগৈ তিনিচুকীয়াৰে এখন ৰেষ্টুৰেণ্ট, য'ত আমি ডিনাৰৰ কাৰণে গৈছোঁ। যিহেতু পিছদিনাখন ৰাতিপুৱাই আমি যাম তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ মেগা বিহুৰ ডিউটিৰ কাৰণে, সেইকাৰণে আমি গোটেইকেইজনী গৈ ওলাইছোঁগৈ ডিনাৰ কৰিবলৈ। ৰেষ্টুৰেণ্ট এইখন দ্য মেৰিনা। গৈ আমি অলপ তাত ভিডিঅ' ফটো চেলফি এইবোৰ লৈ অকণমান ধেমালি কৰিছোঁ, নিজৰ সময়বিলাক অতিবাহিত কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যতলৈ এইবিলাক দিন যেন আমাৰ বুকুত জীপাল হৈ থাকক সেই বুলি আশা কৰি আমি কিছুমান দৃশ্যাংশ লৈছোঁ, ভিডিঅ' বনাইছোঁ, ফটো লৈছোঁ। তাৰপিছত আহি গ'ল আমাৰ ডিনাৰ ষ্টাৰ্ট, আৰু একচুৱেলি ডিনাৰ নহয়, আমি ষ্টাৰ্ট কৰিছোঁ ম'মৰে, তাৰপিছত জুচ, সেনেকেই খাই বৈ তাতে ডিনাৰ কৰি আমি অলপ টাইম ধেমালি ধুমলা কৰি লগৰকেইজনীৰ লগত সময়বোৰ বহুত ভালকৈ অতিবাহিত কৰিছোঁ। পিছদিনাখন আমি ৰাতিপুৱাই যাম গুৱাহাটী মেগা বিহুৰ ডিউটি। চ' ৰাতি খাই বৈ আমি গৈ ওলালোগৈ চন্দনাৰ ৰুমত। তাৰপিছত পিছদিনাখনে ৰাতিপুৱাই এয়া যাত্ৰা মোৰ আৰম্ভ গুৱাহাটী মেগা বিহুৰ ডিউটি। বাছত বহিলোঁ মই, যিহেতু ৰাতিপুৱাই ওলোৱা, গৈ পাওঁতে বহুত ৰাতি হৈছে। ডাইৰেক্ট ডিনাৰ টেবুলত আপোনালোকক দেখাইছোঁ, এয়া ডিনাৰ কৰা এৰিয়া। আৰু ৰাতিপুৱা আমি যিখন ৰিজৰ্টত আছোঁ, সেই ৰিজৰ্ট দ্য ক্লাব নিৰ্বাণা বুলি কোৱা ৰিজৰ্ট এখনত আছোঁ। তাৰ ৰাতিপুৱাৰ দৃশ্যাংশ কিছুমান আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ধুনীয়া এখন ৰিজৰ্ট, লগতে প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰাতিপুৱা এয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম। সকলোবোৰে এজনী এজনীকৈ আহি কিছুমানে ব্ৰেকফাষ্ট কৰিছে, কিছুমানে কৰি গৈছে, কিছুমান ৰেডি হৈ আছে। আমিও আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্ট কৰাৰ জেগাটো খুব ধুনীয়া, প্ৰাকৃতিক পৰিৱেশৰ মাজত। এই ৰেষ্টুৰেণ্ট এখনৰ থাৰ্ড ফ্ল'ৰত এই ডাইনিং এৰিয়াটো আছে, কিন্তু থাৰ্ড ফ্ল'ৰ যদিও আপোনাক অনুভৱ নহয় আপুনি কোনোবা এখন প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ৰেষ্টুৰেণ্ট এখনত যেন ব্ৰেকফাষ্ট কৰিব আহিছে, তেনেকুৱা এটা অনুভৱ। ধুনীয়াকৈ সজাই থোৱা হৈছে, টাববিলাকত বহুত কিবা কিবি ফল মূল, লগতে আপোনাৰ ফুল তেনেকৈ ধুনীয়াকৈ লগাই থোৱা হৈছে। আৰু আমাৰ অসমৰ লুক এটা আছে তাত, যেন অসম ফিল হয় তাৰ টেবুল চকী খোৱা বোৱা চবতে। এয়া আহি গ'ল আমাৰ ব্ৰেকফাষ্ট। এতিয়া ব্ৰেকফাষ্ট কৰি আমি যাম প্ৰেক্টিছলৈ, গতিকে ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্ট কৰি আপোনালোকক দেখাই আছোঁ। সেয়া ওলালোঁ আমি বিহুৰ কাৰণে, প্ৰেক্টিছৰ কাৰণে, বিহু প্ৰেক্টিছৰ কাৰণে। এয়া দেখিছে ছোৱালীবোৰ লাইন হৈ আছে, আমি তাহাঁতক লৈ অনা নিয়া কৰাই আমাৰ ডিউটি। এয়া আমি লাইন কৰাই ৰখি আছোঁ, ছোৱালীবোৰ ভিতৰলৈ সোমাব। তাহাঁতৰ এতিয়া প্ৰেক্টিছ হ'ব, প্ৰেক্টিছৰ আগতে তাহাঁতৰ ছিকিউৰিটি চেক হ'ব। ছিকিউৰিটি চেকৰ কাৰণে ছোৱালীবোৰ এনেকৈ, গোটেই ছোৱালীবোৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা অহা ছোৱালীবোৰ এনেকৈ লাইন হৈ ওলাইছে। মই বাকী ডিষ্ট্ৰিক্টৰ ছোৱালীবিলাকৰ ভিডিঅ' কৰি আপোনালোকক দেখাব পৰা নাই, কাৰণ প্ৰত্যেকৰ নামৰ কিছুমান গেট আছে, সেই গেটৰ অনুযায়ীহে আমাৰ ছোৱালীবিলাকক সোমাব দিয়া হয়। যিহেতু এইটো বহুত ডাঙৰ এটা বিহু প্ৰগ্ৰেম, তাত ছিকিউৰিটিও বহুত যথেষ্ট আইন কানুন নিয়মৰ মতেহে চলি যাব লাগে। সেইকাৰণে প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ আগত মই দাঙি ধৰিব নোৱাৰিবও পাৰোঁ, কিন্তু যিখিনি আপোনালোকক পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া ছোৱালীবোৰ সোমাই গৈছে, সোমাই গৈ আমাক নিৰ্দিষ্ট এটা জেগা দিয়া হৈছিল। তিনিচুকীয়া ডিষ্ট্ৰিক্ট, অকল তিনিচুকীয়া বুলি নহয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টকে জেগা দিয়া হৈছে। এয়া আমি গোটেইখিনি বহিছোঁ, আমাৰ গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ টীম, লগতে আমাৰ চাৰ্কল অফিচাৰ বাইদেউসকলো আছে, DC ছাৰো আছে বহি। এয়া আমি এতিয়া বিহু প্ৰেক্টিছ আৰম্ভ হ'ব। বিহু প্ৰেক্টিছ হৈ গ'ল, তাৰপিছত আহিলোঁ আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত এয়া পানী খাইছোঁ মই, পানী খোৱাৰ দৃশ্য বহুত গৰম। এয়া আমাৰ পলাশীয়ে এতিয়া পানী খাবলৈ লৈছে, তাইক আমি পানী খাবলৈ দিয়া নাই, এনেই ধেমালি কৰি বহি আছোঁ। বহুত গৰম, বাহিৰত বহুত অশান্তি, থাকিব নোৱাৰি। বহুত সূৰ্য দেৱতাই বহুত বিকট ৰূপত ওলাইছে, আৰু ছোৱালীবিলাক ভাগৰিছে, আমিও ভাগৰিছোঁ। তথাপিতো এনেকৈ হাঁহি ধেমালি কৰি টাইমবোৰ পাৰ কৰিলোঁ। আকৌ বেক টু হোটেল। ৰাতি আমি আমাৰ হোটেলৰ দৃশ্য অকণমান দেখুৱাইছোঁ। এয়া ডিনাৰ, আমাৰ ডিনাৰ আহি গ'ল, ডিনাৰ খালোঁ। গোটেই ডিনাৰটো ভিডিঅ' কৰি ৰখা নাই। এয়া ডাইৰেক্ট পিছদিনাখনৰ দৃশ্য, ভিৰগু কাশ্যপৰ লাইভ প্ৰগ্ৰেম হৈ আছে, ময়ো ভিডিঅ' কৰোঁ বুলি ওলাই আহিলোঁ। এয়া ভিডিঅ' কৰিছোঁ, কিন্তু ভিডিঅ' কৰিছোঁ যদিও মই স্ক্ৰীণখনত দেখা পোৱা নাই। প্ৰচণ্ড ৰ'দৰ কাৰণে মই একো দেখা পোৱা নাই, ভিডিঅ'বোৰ কৰি গৈ আছোঁ। এয়া লগত মোৰ লগৰকেইজনীও ভিডিঅ' কৰাত ব্যস্ত। মোৰ লগৰ এয়া লন, এয়া জ্যোতি, আমিও ভিডিঅ' কৰি আছোঁ। চবেই নাচিছে, ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ নাচি আছে। আমাৰ নাচিবলৈ মন গৈছে, তথাপিতো নাচিব নোৱাৰোঁ, কাৰণ ইউনিফৰ্মত আছোঁ। কৰ্তব্যৰ কথাও মনত ৰাখিব লাগিব। এয়া মোৰ পুৰণা বান্ধৱী এগৰাকী, গৃহলক্ষ্মী, তাইক লগ পালোঁ, ফোন কৰি তাই ক'লে আছোঁ বুলি, লগ কৰি আহিলোঁ। এয়া বহি আকৌ আমি এনেকৈ প্ৰগ্ৰেম চাই আছোঁ। এয়া ৰাতি হৈ গৈ আছে ক্ৰমান্বয়ে।
প্ৰেক্টিছ হৈ আছে এয়া প্ৰেক্টিছ আৰম্ভ নাচনীকেইজনীয়ে সন্ধিয়া লাগিছে যদিও ৰ'দ আছে এতিয়ালৈকে ৰ'দ যোৱাই নাই ভালকৈ কমপ্লিট সন্ধিয়া হোৱা নাই বহুত গৰম তলৰ পৰা বহুত গৰম ভাৱ এটা আহিছে আৰু লগতে সূৰ্য দেৱতা ওপৰৰ ফালৰ পৰা আছেই এয়া এনেকৈ প্ৰেক্টিছ হৈ আছে গোটেই নাচনীখিনিয়ে বহুত কষ্ট কৰিছে আমাৰ মেগা বিহুটো আমাৰ অসমৰ জাতীয় উৎসৱটোক আগুৱাই নিবলৈ বিশ্ব দৰবাৰত পৰিৱেশন কৰিবলৈ যাতে বিশ্বই গম পাওক অসমৰ বিহু এনেকৈ পৰিৱেশন কৰা হয় বিহু এনেকুৱাই এয়া ঢুলীয়াবিলাকেও যথেষ্ট কষ্ট কৰিছে ৰ'দত আৰু তাত থকা প্ৰত্যেকজন ব্যক্তিৰে বহুত কষ্ট আৰু সাধনাৰ ফলত এই বিহুখনে বিশ্বৰেখত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে তাৰপিছতে এয়া মই বহি চাই থাকোঁতে আহি গ'ল মোলৈ এটা ফোন কল ঘৰৰ পৰা আৰু খবৰ এটা বিশেষ ফোন কল আৰু ফোন কলটো মোৰ হাজবেণ্ডৰ পৰা আহিছে মই গম পাইছোঁ তেওঁ কৈছে শাহুমাৰ মৃত্যু হ'ল মই স্তব্ধ চকুৰ পৰা ধাৰাসাৰে বৈ আহিছে চকুলো লগৰজনীয়ে সুধিছে কি হ'ল মই কৈছোঁ মোৰ ঘৰত এনেকুৱা এটা ঘটনা হ'ল লাগি গ'ল হোৱা ধোৱা কি কৰোঁ ক'ত যাওঁ কেনেকৈ কি কৰিম এতিয়া তাই ক'লে তই ঘৰ যোৱাৰ ব্যৱস্থা কৰ তোৰ ভাগৰ ডিউটি যিখিনি আছে সেইখিনি মই কৰিম তাই সেনেকৈ কোৱাৰ পিছত মই নিজৰ প্ৰচেছ কৰি ঘৰলৈ উভতি আহিলোঁ ঘৰলৈ উভতি আহি মোৰ কৰ্তব্যখিনি কৰিলোঁ বহুত দিনৰ পিছত মই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু আগলৈও বনাই যাম শেষত মোৰ বান্ধৱীকেইজনীলৈ বহুত বহুত ধন্যবাদ সহায় কৰাৰ কাৰণে থেংক ইউ